महिला उलंग কৰিবলৈ বেছি সময় নালাগে। गोजोननि नोगोर क'क्राझाराव दुलाराय आसाम गुदि आरो गेजेर फरायसालिनि मिड डे मिल एबा ओंखाम संग्रा आरो हेफाजाबगिरिफोरा सोमावसारनाय हाबाफारि लायो। गोजोननि नोगोर क'क्राझाराव ओंखाम संग्रा आइजोफोरा तितागुरि इराग्दाव भवननिफ्राय जेडि रडनि तितागुरि बाजारसिम हानजा सुरनाय हाबाफारि लानानै सोमावसारो। बे सोमावसारनाय हाबाफारियाव रोजा रोजा ओंखाम संग्रा आइजोफोरजों लोगोसे दुलाराय आसाम ओंखाम संग्रा गौथुमनि गाहाय बोसोनगिरि कृष्ण नाथआ बाहागो लानानै खुंथाय गोहोआव थानाय सोरखार आरो बिफानारिखौ गोख्रों रावजों सोंखारिनानै ओंखाम संग्राफोरनि जेंनाखौ थाबैनो सुस्रांना होनो खावलायनानै फैगौ नभेम्बर दानाव जनता भवननि लांगोनायाव सोमावसारनाय आरो डिसेम्बर दानाव हादोरनि राजधानी दिल्लीयाव सोमावसारगोन होनना बुङो। बेनि उनावबो सोरखारा गनायनानै लायाब्ला सा 100 आइजोफोरा लंथं फुनानै सोमावसारनो बांद्राय गोबाव नांनाय नङा होननानै खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। प्रतिबाद आमार प्रथम प्रतिबाद हब नवेम्बर माहत आमार जनता भवन घेराव कार्यसूची, डिसेम्बरत हब आमार दिल्लीत कार्यसूची। तार पिछतो जदि यात नामाने आमी 100 जनी महिला उलंग কৰিবলৈ বেছি সময় নালাগে। নিজৰ মূৰৰ চুলিখিনিহে খুৰাই দিছো, কিন্তু আমাক বেয়া পৰিস্থিতি কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী বাধ্য নকৰিব। আমি কিন্তু লাজ নকৰো। আমাৰ প্ৰাপ্যটোৰ কাৰণে আমি বহুত দূৰলৈকে যাবগে পাৰো। আমাৰ যিবিলাক দাবী 1500 টকা এখন ঘৰ নচলে, 1500 টকা মুখ্যমন্ত্ৰী ডাঙৰীয়া একাপ চাহৰ দাম নহয়, 1500 টকা ৰান্ধনীক দিয়ে তাকো ৰেগুলাৰ নহয়, আন্দোলন কৰিব লাগে, প্ৰতিবাদ কৰিব লাগে, তাৰ পিছত আমি দৰমহাটো পাওঁ। গতিকে ইয়াত আজি কুকুৰাজাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত এটা আহ্বান জনাইছো, যাতে আপোনাৰ এৰিয়াৰ যিসকল আমাৰ ৰন্ধন কৰ্মী আছে আপুনি তেওঁলোকৰ হৈ এবাৰ মাত মাতিছেনে? শিক্ষামন্ত্ৰীটো আমাৰ শিক্ষামন্ত্ৰী আপোনাৰ ৰণোজ পেগু ডাঙৰীয়াটো কুম্ভকৰণৰ নিচিনা মাহত আমাক কি কৰে, টুপ দিয়া নিচিনা টুপটো দিয়ে, তাৰপিছত কি কৰে কুম্ভকৰ্ণৰ নিচিনা নিদ্ৰা গুচি যায়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি আহ্বান জনাইছো, আপুনি বিহু পাতিছে আমি ক'বলগীয়া নাই, আপুনি টেকেলি আঁচনি উলিয়াইছে আমি তাতো ক'বলগীয়া নাই, আপুনি চাইকেল দিছে আপোনাক আমি ধন্যবাদ জনাইছো। আচলতে আপুনি এই দুখীয়া ভাগিনবিলাকৰ দুখ কেতিয়া বুজি পাব? 1500 টকাটোৰ কাৰণে যে আমি আন্দোলন কৰিব লাগে, কোনোবা ডিচি অফিচত গুচি গ'লে ডিচিয়ে আমাক অপমান কৰি পঠিয়ায়। গতিকে এইবিলাক কথা আপুনি কেতিয়া চকু মেলি চাব? 1500 টকাত আপোনাৰ মানুহজনীয়ে আমাৰ ৰিণিকী ভূঞা ডাঙৰীয়া বাইদেউ ঘৰখন চলাব পাৰিবনে? প্ৰমোদ বড়ো ডাঙৰীয়া ঘৰ চলাব পাৰিবনে 1500 টকাত? আপোনালোকে আমাৰ হৈ কিয় মাত নামাতে? আপোনালোকক আমি ইয়াৰ পৰা স্পষ্টভাৱে কৈছো, অহা নৱেম্বৰ মাহত আমি জনতা ভৱন ঘেৰাও কৰি দিম। তাৰ জগৰীয়া হ'ব মুখ্যমন্ত্ৰী, আমাৰ শিক্ষামন্ত্ৰী আৰু আমাৰ প্ৰমোদ বড়ো, আমাৰ যিবিলাক মিনিষ্টাৰ আছে তেওঁলোক আমাৰ জগৰীয়া হ'ব। আমি বাৰম্বাৰ আমি মাত মাতি আহিছো, কিন্তু আমাৰ দৰমহাটো মাহে মাহে মুকলি কৰি নিদিয়ে। আমি আন্দোলন কৰিলে আমাক দিয়ে বৰ দুখৰ বিষয়। 1500 টকাৰ তেখেতৰ একাপ চাহৰ দাম নহয়, তাৰ পিছতো আমাৰ ৰান্ধনীসকলৰ দুখ বেদনা বুজি নাপায়। তাৰ কাৰণে আমি নৱেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত আমি জনতা ভৱন ঘেৰাও কৰিম আৰু তাৰ জগৰীয়া হ'ব অসম চৰকাৰ। আমাৰ দৰমহা সামান্য দৰমহা আমাৰ 9600 টকাত আমাৰ বিচাৰিছো। তেওঁলোকে যোৱা মাৰ্চৰ 25 তাৰিখে 22 চনত অৰুণোদয় দিম বুলি কৈছিলে। তেওঁলোকে ঘৰত বহি থকা মহিলাসকলক অৰুণোদয় দিয়ে, তেওঁলোকে মাইক্ৰ' ফাইনেন্সত যিবিলাকে লোন লয় সেইবিলাকৰ ধাৰ মাৰে, কিন্তু আমাৰ তাত ক'বলগীয়া নাই। কিন্তু ৰান্ধনীসকলৰ যিটো মাহেকী মাননি সেই মাননিটো দিব নোৱাৰে। তাৰ কাৰণে আমি 1500 টকাৰ পৰা 9600 টকা বিচাৰিছো। যেতিয়ালৈকে নিদিয়ে দৰকাৰ হ'লে আমাক গুলিয়াই দিয়ক, তাৰ পিছতো আমি আন্দোলন কৰি যাম। ব্ৰিটিছত আপোনাৰ 4000ৰো অধিক আছে, 4000ৰো অধিক আছে। তাৰ পিছতো আমাৰ এই ৰান্ধনীসকলৰ হৈ প্ৰমোদ বড়ো ডাঙৰীয়াই এবাৰো মাত মতা নাই। বৰ দুখ লাগিছে। আপোনাকো আমি আহ্বান জনাইছো, ছাৰ আপুনি যাতে এই দুখীয়া ৰান্ধনীসকলৰ হৈ এবাৰ আপুনি বিধানসভাত মাত মাতে, তাৰ কাৰণে আপোনাৰ সমষ্টিৰ পৰা আপোনাক আমি আজি আহ্বান জনাইছো। মাহত আমি এতিয়া 1500 টকা পাওঁ। মাহত 1500 টকাটো আমাক অসম চৰকাৰৰ তেনেকুৱা আমাক কিবা কৰি নিদিয়ে, ৰেগুলাৰ নিদিয়ে। কেন্দ্ৰ চৰকাৰে 1000 টকাটো দিয়ে। এই 1500 টকাই দি আমি ঘৰ এখন চলাব নোৱাৰে। আৰু যদি ঘৰত বহি থকা মহিলাসকলক যদি 1400 গেলি যদি অৰুণোদয় আঁচনি দিব পাৰে, আমি 9টা বজাৰ পৰা 2:30-3টা বজালৈকে আমি স্কুলত শিক্ষকসকলৰ লগত আমি সমান আমি সময় কটাব লগা হয়। ইয়াত আমি যদি 1000 টকাটো আমি যদি কিবা কৰোঁ, হিচাপ কৰোঁ 30 টকাহে পৰে। ইয়াৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰিছে, শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছে, প্ৰধানমন্ত্ৰীসকলক অনুৰোধ কৰিছে, আমাক যিখিনি আমি প্ৰাপ্যধন সেইটো ৰেগুলাৰ দিব লাগে আৰু 9600 টকা আমাক ৰেগুলাৰ কৰি দিব লাগে, সেইটো আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছে। আৰু
আমি যে এই ৰান্ধনীসকলে ইমান দুখীয়া মহিলাসকলে যি ইমান কষ্ট কৰি আজি কাম কৰি আছে 5 চনৰ পৰা, সেইটো কথা কিয় চৰকাৰে দেখা নাই নেকি? সেইটো কথা চৰকাৰে আমি যে দুখীয়া মহিলাসকলে ইমান কষ্ট কৰি একাপ চাহৰো মুখ্যমন্ত্ৰীসকলৰ মন্ত্ৰীসকলৰ একাপ চাহৰো দাম নহয়, সেইটো কথা আমাৰ ৰান্ধনীসকলৰ এই দুখীয়া মহিলাসকলৰ কথাটো কিয় চিন্তা নকৰে? সেয়েহে আমি অনুৰোধ কৰিছে চৰকাৰে যাতে আমাৰ এই যিখিনি প্ৰাপ্য ধন ইটো যাতে আমাক সোনকালে অতি শীঘ্ৰে ৰেগুলাৰ কৰি দিয়ে, আৰু 9,600 যাতে ৰেগুলাৰ সোনকালে কৰি দিয়ে অতি শীঘ্ৰে, আৰু অৰুণোদয় আঁচনি যাতে আমাক অতি শীঘ্ৰে মুকলি কৰি দিয়ে। অৰুণোদয় আঁচনি আপোনালোকে পোৱা নাই নেকি? আমি পোৱা নাই। অৰুণোদয় আঁচনি আমাক দিম বুলি ইমান কথা দি আছে, কিন্তু আমাক দিয়া নাই আজিলৈকে। আমাক মাত্ৰ 30 টকাতে হাজিৰা কটাই আছে। ইটোৰ কাৰণে আমাৰ দুখৰ বিষয়, আমাৰ আৱেগিকভাৱে আমি দুখ কৰিছোঁ। কিয় আমি এইখিনি ইমান দুখীয়া মহিলাসকলে আমি 30 টকাত, কোনে আজিৰ দিনত 30 টকাত হাজিৰা কৰে? সেয়েহে আমাৰ বিটিআৰৰ আমাৰ চিফ মহোদয়কো আমি অনুৰোধ কৰিছে, এই বিটিআৰখিনি যাতে আমাৰ চিফ মহোদয়ে আমাৰ এই দুখীয়া মহিলাসকলক ফিৰি চায়। ಏನಾರು এটা বাইটো